তিনিচুকীয়া চলিহা নগৰত পানী যোগানৰ পাইপ সংস্থাপনৰ পিছত বাঁহৰ খুঁটিৰ সলনি গছৰ ডাল লগোৱা কাৰ্যক প্ৰতিক্ৰিয়া পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ। চিভিল ইঞ্জিনিয়াৰ্ছ এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেড নামৰ এটা বেচৰকাৰী কোম্পানীয়ে চলিহা নগৰত পানীৰ পাইপ সংস্থাপন কৰে। পানীৰ পাইপ সংস্থাপন কৰাৰ পিছত নিয়ম অনুসৰি বাঁহৰ বা কাঠৰ খুঁটিৰে সুৰক্ষিতভাৱে ফিটা লগোৱাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু কোম্পানীটোৱে পৰিৱেশ সুৰক্ষা সমিতিয়ে ৰোপণ কৰা গছৰ সৰু সৰু ডাল ভাঙি সাধাৰণভাৱে পুতি ফিটা লগাই থোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এই পানী যোগানৰ বাবে কাম কৰি থকা চিভিল ইঞ্জিনিয়াৰ্ছ এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেড নামৰ বেচৰকাৰী কোম্পানীটোৱে কেইবা মাহ ধৰি সুপৰিকল্পিতভাৱে কাম নকৰাৰ বাবে চহৰৰ বাট পথসমূহৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। এই ঘটনাৰ বাবে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই তিনিচুকীয়া জিলা আয়ুক্তক কাম কাজসমূহ বন্ধ কৰিবৰ বাবে দাবী জনায়। আজি বহুদিন ধৰি চিভিল ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা পানী কাম কৰা এটা কোম্পানীয়ে তিনিচুকীয়া চহৰৰ বিভিন্ন অঞ্চলত যধে মধে য'তে ত'তে খান্দি পেলাই বাট পথসমূহ জৰাজীৰ্ণ অৱস্থা কৰি মানুহৰ ভাবিব নোৱাৰাকৈ সমস্যাৰ সন্মুখীন কৰাই আছে। যোৱা নিশা ৰাতি প্ৰায় 12:30 বজাত চোৰৰ নিচিনা আহি তাহাঁতে যধে মধে ইয়াত খান্দি থৈ গুচি গ'ল। আৰু সবচে দুখৰ বিষয় হ'ল যে সেই কোম্পানীটোৱে তাহাঁতৰ যিটো বেৰিকেড খন্দাৰ পিছত যিটো বেৰিকেড দিব এটা, সেই বেৰিকেড দিবৰ কাৰণে তাহাঁতে বাঁহৰ খুঁটিক 4-5ডাল অনা নাই। ননাকে কি কৈছে, আমাৰ পৰিৱেশ সুৰক্ষা সমিতিয়ে যি গছপুলি ৰোপণ কৰিছিলোঁ আমি এই গছজোপা, তাৰ পৰা ডাল ভাঙি পেলাই তাহাঁতে ইয়াত গছপুলি বেৰিকেড লগাই থৈ গৈছে। গতিকে মই ভাবোঁ যে তিনিচুকীয়া পৌৰসভা যিটো বিভাগ, সেই বিভাগৰ ব্যক্তিসকল ক'ত আছে, তিনিচুকীয়া জিলা প্ৰশাসন ক'ত আছে। গতিকে উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ, আমি আবেদন জনাইছোঁ উপায়ুক্ত মহোদয়ক যে যধে মধে য'তে ত'তে এই কোম্পানী যিটো চিভিল ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেড নামৰ যিটো কোম্পানী আছে, সেই কোম্পানীটোক যাতে অতি সোনকালে তিনিচুকীয়া চহৰৰ য'তে ত'তে খন্দা যাতে কামবিলাক বন্ধ কৰক। আৰু ৰাইজৰ ভাবিব নোৱাৰাকৈ কিন্তু এই সমস্যাৰ সন্মুখীন হৈছে। আপোনালোকে দেখিলে তিনিচুকীয়া প্ৰতিটো ৰাস্তা অলিয়ে গলিয়ে সকলো ৰাস্তা একদম সুন্দৰভাৱে আছিলে, কিন্তু এই কোম্পানীটোৱে যেতিয়াৰ পৰা কাম আৰম্ভ কৰিলে তেতিয়াৰ পৰা গোটেই ৰাস্তা পদূলি খান্দি মানুহক আজি জীয়াটোক ভোগাইছে। গতিকে মই উপায়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ যে তেখেতে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লওক, কাৰণ বাৰে বাৰে ৰাইজে সন্মুখীন হ'ব এই কোম্পানীত আজিলৈকে পানী এটোপাল দিয়া ব্যৱস্থা কৰি পোৱা নাই। তাহাঁতে যদি কাম সুপৰিকল্পিতভাৱে কৰিব নোৱাৰে তেনেহ'লে কাম কেলৈ লৈছিলে। আৰু যধে মধে যাকে তাকে কামবিলাক দি দিছে আৰু তাহাঁতে আহি ৰাতি চোৰৰ নিচানি ইয়াত কামবিলাক কৰিছে। গতিকে উপায়ুক্ত মহোদয়ক আমি পৰিৱেশ সমিতিৰ ফালৰ পৰা আহ্বান জনাইছোঁ, আবেদন জনাইছোঁ যে তেখেতে ৰাইজৰ বিষয়টো চিন্তা কৰি গুৰুত্ব সহকাৰে লয় যাতে এই কোম্পানীটোক যাতে কাম অতি সোনকালে যাতে বন্ধ কৰাৰ ব্যৱস্থা কৰক।